বহুত বছৰৰ পৰা চিনাকি তাৰপিছত কৰি আমি 2015 চনত আৰম্ভ কৰিলো একদম বাকীখিনি সৰুৰ পৰাই একদম তলৰ আৰম্ভণি প্ৰথম বালি চিমেণ্ট অনাৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত পকা কাম যিমানে যি হৈছে আপোনালোক দুজনেই কৰিছে দুইজনে আৰু ভাল এটা ঘৰত গৈ আছোঁ ঘৰৰ ভিতৰখিনি গোটেইখিনি দেখুৱাম আশা কৰোঁ আপোনালোকে গোটেইখিনি চাব আৰু এই ঘৰটোত মানে দুটা ল'ৰা থাকে আৰু মা দেউতা মানে হেৰিত মানে চিৰ জীৱনৰ বাবে গুচি গ'ল মই গোটেইখিনি কাহিনী আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক মই গৈ আছোঁ এতিয়া মই একচুৱেলি গোটেইখিনি ঘৰ আপোনালোকক ভিতৰত দেখুৱাবলৈ মই চেষ্টা কৰিম আপোনালোকে চাই থাকিব আৰু লাষ্টত বাইটিয়ে মানে দুহাৰমান কথা পাতিব আপোনালোকে শুনি পেলাই আশা কৰোঁ ভাল পাব আৰু যিসকল নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ন'টিফিকেশ্যন অন কৰি ৰাখিব এতিয়া আমাৰ বাইদেউগৰাকী ঘৰত এতিয়া আহিছোঁ গোটেইখিনি ঘৰ দেখুৱাম আপোনালোকক আহক এতিয়া মই ভিতৰত গৈ আছোঁ আপোনালোকে চাব পাৰিব দেখা দিয়ে ইটা আৰু এই ওৱালকেইটা এইবোৰ একচুৱেলি আমাৰ হেৰি টাইলছ লগোৱা হ'ল এইটো আমাৰ বাৰান্দা আছে একচুৱেলি বাৰান্দা দৰ্জাটো এয়া চাওক এনেকুৱা হেৰি আছে ফল চিলিং আছে আকৌ আচ্ছা ভালে আছে ভালে আছে আচ্ছা আচ্ছা বাকি ভালে আছা ভালে ভালে আপোনাৰ ভাল ভালে আছোঁ তাৰমানে আজি ভাবিলোঁ বহুত দিন মূৰত আহিছোঁ যে ঘৰৰ ভিতৰখিনি মই ভিডিঅ' কৰা নাই সেইটো কাৰণে ভিডিঅ' এটা কৰোঁ গোটেইখিনি মই দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক মই কোনটো ৰুম কি আছে মই দেখুৱাই আছোঁ লাষ্টত বাটিৰ লগত কথা পাতিম আৰু একচুৱেলি আমাৰ বাইদেউ আৰু দাদা মানে চিৰ জীৱনৰ বাবে গুচি গ'ল সেই কাহিনীবোৰ মই লাষ্টত ক'ম বাৰু এতিয়া বলক এতিয়া মই গোটেই ঘৰৰখিনি দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এইটো কি হেৰি আছে ন এইটো ড্ৰয়িং ডাইনিং আছে আমাৰ ফাৰ্ষ্টত মানে এইটো এণ্ট্ৰিটো হ'ল ইয়াৰ পৰা এণ্ট্ৰি আৰম্ভণি হ'ল এণ্ট্ৰিটো ইয়াৰ পৰা এই দৰ্জাটো লগাই দিয়াচোন এয়া দৰ্জাটো এইটো ফাৰ্ষ্টৰ দৰ্জাটো তাৰপিছত আহিলোঁ এয়া এইটো আছে হেৰি তাৰমানে বনোৱা হ'ল আৰু এনেকুৱা চিষ্টেমত তাৰমানে কৰা হ'ল আপোনালোকে আশা কৰিছোঁ চাই পেলাই ভাল পাব আৰু এইটো কি ৰুম আছে এইটো মোৰ বেডৰুম এইটো তোমাৰ বেডৰুম হয় ন বেডৰুম এইটো বাইটিৰ বেডৰুম হয় আৰু এইটো আছে হেৰি টয়লেট আছে এইটো বাথৰুম আছে ভিতৰত মই নাযাওঁ আৰু মই দেখাই দিলোঁ আৰু এটা বেডৰুমৰ লগত এটা মানে তাৰমানে হেৰি আছে বাথৰুম এটা আছে ওপৰত তাৰমানে চেল্ফ আছে আৰু এটা কথা আপোনালোকে যদি হেৰি কৰে এই লেট্ৰিন বাথৰুমৰ ওপৰত যদি আপোনালোকে চেলেপ দিলে আশা কৰোঁ দিব পাৰিব যদি ৱালৰ ভিতৰত তাৰমানে ৰুমৰ ভিতৰত যদি চেলেপ নিদিয়ে তেতিয়া ভাল আৰু এইটো ডাইনিং তাৰমানে সেইটো পূজাঘৰটো খুলি দিবা অকণমান এইটো আমাৰ বহে ৰুম হয় পূজাঘৰ মন শান্তি তাৰমানে আমাৰ এইটো আৰু এটা বেডৰুম আছে এইটো আমাৰ বাইদেউ ৰুম হয় এইটো লাইটটো এইটো বাইদেউৰ বিচনা আৰু এটা হেৰি এইটো ৰুমত তাৰমানে বাথৰুম আছে এই ওপৰত চেম তেনেকুৱা কৰা হ'ল আৰু মই এতিয়া ড্ৰয়িং ডাইনিঙৰ ওচৰত গৈছোঁ এইটো তাৰমানে ড্ৰয়িং ডাইনিঙত ফল চিলিং কৰা হ'ল তাৰমানে
কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টছ কৰি জনাব। আৰু এইটো একচুৱেলি এই ৰুমটো বনোৱা হৈছিলে তাৰমানে গাড়ী ড্ৰাইভাৰৰ কাৰণে। এতিয়া বৰ্তমান তেনেকুৱা হেৰি কৰা নাই। আৰু এটা গেৰেজ আছে বেক চাইডত, দুটা গেৰেজ আছে ঘৰৰ ভিতৰত। আৰু এটা কিটচেনটো মই দেখুৱাই আছোঁ, ড্ৰয়িং ডাইনিঙৰ লগত তাৰমানে কিটচেনটো আছে। এইটো কিটচেন। গোটেইখিনি ঘৰ মই একচুৱেলি কৈছিলোঁ দেখুৱাম বুলি, হ'লেও মই দেখুৱাব নোৱাৰিম, আপোনালোকে বেয়া নাপাব। আৰু চাই থাকক যিমানটো মই দেখুৱাই আছোঁ। আৰু দেৰি টাইমটো এনেও বেছি হৈ গৈ আছে তাৰমানে লাহে লাহে। আৰু আপোনালোকে কেনেকুৱা দেখিলে কমেণ্টছ কৰি জনাই দিব, তেতিয়া ভাল পাম। আৰু কমেণ্টছ কৰিলে ভাল লাগে আৰু মনটো। এতিয়া মই কিটচেনৰ পৰা ওলাইছোঁ। এইটো হেৰি তাৰমানে ড্ৰয়িং ডাইনিঙৰ লগত মানে বেচিন এটা আছে এয়া। ঠিক আছে, মই এতিয়া বাইটিৰ লগত কথা পাতিম বহি পেলাই, আপোনালোকে শুনিব আশা কৰোঁ। বাইটিৰ জীৱনৰ কাহিনীবোৰ ক'ব, বহুত দুখ লগা কথা আপোনালোকে শুনিব। তাৰমানে হেৰি বাইদেউ আমাৰ কিমান দিন হ'ল ঢুকুৱা? মা নৱেম্বৰত ঢুকাইছিলে। নৱেম্বৰ 16 তাৰিখে ঢুকাইছিল। হয়। তাৰপৰা দেউতা ঢুকাইছিলে 2021। হয়। আপোনালোকৰ লগত আৰু পাপাৰটো আজি কত বছৰৰ পৰা চিনাকি, বহুত পুৰণা চিনাকি। তাৰমানে আমাৰ একচুৱেলি দাদাজন বহুত মানে মৰমীয়াল দাদা আছিলে, বহুত আমাক মৰম কৰে। তাৰপিছত দাদা ঢুকুৱা কেইদিনমান পিছত আকৌ বাইদেউ ঢুকাই থাকিলে, দাদাৰ টেনশ্যনত। তাৰমানে এতিয়া আমাৰ মানে চকুৰ পানী ওলাই যায়, মানে আমাক ইমানেই মৰম কৰিছে। আৰু এতিয়া বাইটি আমাৰ দুজন আছে, মানে হেৰি ভণ্টিও নাই আৰু মানে তেনেকুৱা বাইদেউ নাই, অকল দুটাই আছে আৰু আইতা থাকে। আৰু এতিয়া বৰ্তমান মানে আইতা আছে। সেইটো কথা তাৰমানে আপোনালোক মানে আশা কৰোঁ যাতে বাইটি দুজনৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব, আগলৈকে মানে যাতে আগুৱাই যাব পাৰে ন। সেইটো এতিয়া মানে আমি কামনা কৰিছোঁ, আপোনালোকে আশা কৰোঁ। আৰু কিনো ক'ম, এতিয়া বাইটি দুষাৰমান কথা কোৱা। এতিয়া মই ঘৰটোৰ বিষয়ে কৈছোঁ। এতিয়া আপোনাৰ লগতে নজুলদাৰ লগতে পাপাৰ এদিন ঘৰ বনোৱা আৰম্ভ আমি 2015 চনত ঘৰটো বনাবলৈ আৰম্ভ কৰিছিলোঁ। হয়, এই ঘৰটো তাৰমানে আমি একচুৱেলি তলৰ পৰা একদম 2 নম্বৰ ফ্ল'ৰলৈকে আমি মানে কাম কৰিছোঁ গোটেইখিনি। তেনেকে দেউতাৰ লগত বহুত বছৰৰ পৰা চিনাকি। তাৰপিছত কৰি আমি 2015 চনত আৰম্ভ কৰিলোঁ। একদম বাকীখিনি সৰুৰ পৰাই একদম তলৰ আৰম্ভণি, প্ৰথম বালি চিমেণ্ট অনাৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত পকা কাম যিমানে যি হৈছে আপোনালোক দুজনেই কৰিছে। গতিকে দুইজনে আৰু ভাল কাম কৰি আছে, কৰি যাওক। গোটেই যোৰহাট টাউনতে বৰ্তমান ভাল কাম কৰি আছে। আমাৰ একচুৱেলি যি হওক, এইটো আমাৰ যোৰহাট সোণালী জয়ন্তী নগৰ 4 নম্বৰ বাইলেন। এইফালে আমি দুটা ৰাস্তা পালোঁ, 2 নম্বৰ ৰাস্তা পালোঁ। আকৌ সেইফালে আকৌ হেৰি আছে, 4 নম্বৰ বাইলেন আছে। তেনেকুৱা দুটা আমাৰ হেৰিত আছে ঘৰটো। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। ধন্যবাদ।